তাৰপিছত বয়ফ্ৰেণ্ড আছেনে হা 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 কলি ইয়াতকৈ আৰু বেছি কি লাগে কি বেংগলী কৈ থাকে বা 1K ছাবস্ক্ৰাইবাৰ্ছ আৰু 4K ৱাচ টাইম হোৱাৰ পিছত বাৰু কি কৰিব লাগে আমি কলি মানুহৰ ভিডিঅ' নাচাল নমস্কাৰ গাইজ আপোনালোক সকলোকে মোৰ চেনেলটোলৈ শ্ৰদ্ধাৰে স্বাগতম গাইজ প্ৰথমতে আপোনালোক সকলোকে বহুত বেছি ধন্যবাদ কাৰণ আপোনালোকে ইমান কম সময়ৰ ভিতৰত মোৰ চেনেলটিত 20,000 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিলে যোৱা কেইদিনমান আগত মই 10,000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হোৱাৰ ফুৰ্তিত জাষ্ট ভিডিঅ'টা বনাইছিলোঁহে আৰু আপোনালোকে ইমান সোনকালে 20,000 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিলে আৰু যিহেতু মই কৈছিলোঁ 20,000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'লে মই Q&A ভিডিঅ' বনাম সেয়ে আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে Q&A ভিডিঅ' আৰু মই য'ত আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম তেন্তে সময় ক্ষতি নকৰাকৈ বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ গাইজ আপোনালোকে চাব পাৰে বহুত বেছি কুৱেশ্যন আছে আৰু মই ইমান কুৱেশ্যনৰ আনসাৰ দিব গ'লে মোৰ এইটো ভিডিঅ' নহয় 3 ঘণ্টীয়া চিনেমা হৈ যাব সেয়ে মই যিখিনি কমন কুৱেশ্যন সেইখিনি কালেক্ট কৰিছোঁ আৰু যিখিনি মোৰ ভাল লাগিছে সেইখিনি কালেক্ট কৰিছোঁ আশা কৰোঁ মোৰ এই আনসাৰখিনিত আপোনালোক সকলোৰে প্ৰশ্ন উত্তৰ পাই যাব গাইজ মোৰ প্ৰথম কুৱেশ্যনটো সুধিছে ডাবিং ভিডিঅ' DK2540 তুমি কিমানলৈ পঢ়িছা মই যোৱা ভিডিঅ'টোতো কৈছিলোঁ মোৰ এডুকেশ্যন কিমান আজি পুনৰবাৰ কৈ আছোঁ মই BA পাছ কৰিছোঁ B.Ed পাছ কৰিছোঁ আৰু LP UP দুটাই টেট পাছ কৰিছোঁ কিন্তু মোৰ পষ্টিং হোৱা নাই গাইজ মোৰ নেক্সট কুৱেশ্যনটো সুধিছে এডুকেশ্যন টেকন'লজি NR 7JK বা তোমাৰ HS আৰু SSLC পাৰ্চেণ্টেজ কিমান এতিয়া নকওঁ মই যেতিয়া ছেকেণ্ড Q&A বনাম মানে মোৰ 50,000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'লে যেতিয়া বনাম তেতিয়া ক'ম নেক্সট প্ৰশ্নটো সুধিছে প্ৰতীক্ষা ব্লগছ বা আপোনাৰ ফুল নামটো ক'বচোন আপোনাৰ ভিডিঅ' চাই ভাল লাগে তো থেংক ইউ ছ' মাছ মোৰ ভিডিঅ'ত আপুনি ইমান বেছি মৰম দিয়ে আৰু মোৰ ফুল নামটো হ'ল ৰাজলক্ষ্মী বৰ্মন মোৰ নেক্সট প্ৰশ্নটো সুধিছে ৰূপা বৰা বা তোমাক বহুত ভাল লাগে আমাৰ মায়ো তোমাক বহুত ভাল পায় থেংক ইউ ছ' মাছ আৰু আণ্টিক মোৰ তৰফৰ পৰা প্ৰণাম জনাবা গাইজ মোৰ নেক্সট প্ৰশ্নটো সুধিছে তেওঁ বহুত দীঘলীয়াকৈ সুধিছে টোটেল 6টা প্ৰশ্ন সুধিছে তাৰে মই মেক্সিমাম কুৱেশ্যনৰ আনসাৰ দিছোঁ বাছ মই 2টা কুৱেশ্যনৰ আনসাৰ দিম তেওঁৰ নাম হ'ল জোনাকৰ ৰং 3800 তেওঁ সুধিছে যে তোমাৰ সফলতাই প্ৰমাণ কৰে যে মানুহৰ চেহেৰা উন্নতিৰ পথৰ বাধা হ'ব নোৱাৰে কিছুমান মানুহে তোমাক কমেণ্টত ইমান বেয়াকৈ কয় তেওঁলোকক তুমি ইয়াৰ কি উত্তৰ দিবলৈ বিচাৰিবা চাওক বাইদেউ প্ৰথমতে মই ক'ব বিচাৰোঁ যে মই ইমানো সফল হোৱা নাই আপোনালোকে যিমান কৈ আছে হয় মোৰ ভিডিঅ'ৰ জৰিয়তে মই বহুতখিনি আগুৱাব পাৰিছোঁ আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে আৰু যিসকলে মোৰ ভিডিঅ'ত চাই ভিডিঅ'ত বেয়া কমেণ্ট দিয়ে তেওঁলোকক মই এটাই কথা ক'ম যে তোমালোকে ভিডিঅ' চাই পেলাই যিখিনি টাইম মোৰ ভিডিঅ'ত কমেণ্ট দিবলৈ ৱেষ্ট কৰি আছা সেইখিনি টাইম তোমালোকে নিজৰ কেৰিয়াৰত ফ'কাছ কৰা তেনেহ'লে তোমালোকে আগুৱাব পাৰিবা তেওঁ আৰু এটা প্ৰশ্ন সুধিছে মানুহক সফল হ'বলৈ কিহৰ প্ৰয়োজন যাক মানুহক সফল হ'বলৈ প্ৰথমতেতো আমাৰ মাজত প্ৰতিভা থাকিবই লাগিব প্ৰতিভা নথকাকৈ হয়তো আমি সিমান দূৰ আগুৱাব নোৱাৰিম কিন্তু আমাৰ মাজত যদি কিবা এটা প্ৰতিভা থাকে নহয় সেই প্ৰতিভা এদিন নহয় এদিন সফল হ'বই কিন্তু সেই প্ৰতিভা সফল কৰিবলৈ আমাৰ মাজত লাগিব দৃঢ় মনোবল লাগিব আমি কঠোৰ পৰিশ্ৰম কৰিব লাগিব কঠোৰ পৰিশ্ৰম নকৰি অকল ভগৱানৰ আশাত বহি থাকোঁ যে ভগৱানে আমাক নিদিয়ে এইটো নকৰে সেইটো নকৰে কেতিয়াও নহ'ব আমি নিজে কাম কৰিব লাগিব নিজে কষ্ট কৰিব লাগিব তেতিয়াহে আমি আমাৰ কামত সফল হ'ব পাৰিম ভগৱানে অকল আমাক পথ দেখুৱাই দিব সেই পথেৰে আমি নিজে আগবাঢ়িব লাগিব গাইজ নেক্সট প্ৰশ্নটো কৰিছে মৌচুমী দাস তেওঁ 4টা প্ৰশ্ন কৰিছে মই তাৰে কেইটামানহে আনসাৰ দিম তেওঁক লিখিছে যে বা আপোনাৰ মই নিউ ছাবস্ক্ৰাইবাৰ হয় আপোনাৰ ভিডিঅ' চাই বহুত ভাল লাগে লাভ ফ্ৰম গুৱাহাটী আপুনি কোন ডিষ্ট্ৰিক্ট হয় মই বঙাইগাঁও ডিষ্ট্ৰিক্টৰ হয় আপোনাৰ ফেভৰেট ফাষ্ট ফুড কি হয় মোৰ ফেভৰেট ফাষ্ট ফুড ক'বলৈ গ'লে মোৰ চাওমিন ফেভৰেট আছিলে বুলি এইকাৰণে ক'লোঁ কাৰণ মই যেতিয়াৰ পৰা জিম জইন কৰিছোঁ তেতিয়াৰ পৰা মই ফাষ্ট ফুডৰ ফালে ঘূৰিও নাচাওঁ কাৰণ মোৰ হেল্ডি ডায়েট ল'ব লাগে সেইকাৰণে এতিয়া ফাষ্ট ফুড টোটেলি বন্ধ কৰি দিছোঁ গাইজ মোৰ নেক্সট প্ৰশ্নটো সুধিছে সৰ্জনা হাই বা লাভ ফ্ৰম মঙলদৈ মই ক্লাছ 8 পঢ়ি আছোঁ তোমাৰ ভিডিঅ' সকলো লাইক কৰোঁ তোমাৰ ড্ৰিমছ কি মোৰ ড্ৰিমছটো হ'ল মই এক্ট্ৰেছ হ'ব বিচাৰোঁ আৰু সেইকাৰণে মই এক্টিং লাইনত ইউটিউবত ষ্টাৰ্ট কৰিছোঁ হোপ মই এক্ট্ৰেছ হ'ব পাৰিম অতি সোনকালে গাইজ মোৰ নেক্সট প্ৰশ্নটো সুধিছে মুনু গগৈ মই তোমাৰ নতুন ছাবস্ক্ৰাইবাৰ হয় তোমাৰ প্ৰতিটো ভিডিঅ'ত পজিটিভ ভাইবছ থাকে লাভ ফ্ৰম চেপন তুমি ইউটিউব বাহিৰে বেলেগ কিবা কৰা নে থেংক ইউ ছ' মাছ তোমাৰ কুৱেশ্যনটোৰ কাৰণে আৰু তুমি যিখিনি লিখিছা সেইখিনি মোৰ বহুত ভাল লাগিছে আৰু তুমি সুধিছা যে ইউটিউবৰ বাহিৰে বেলেগ কিবা কৰা নাই নকৰোঁ বৰ্তমান ফুল টাইম ইউটিউব কৰি আছোঁ নেক্সট প্ৰশ্নটো সুধিছে সুনু 817 বা 1K ছাবস্ক্ৰাইবাৰ্ছ আৰু 4K ৱাচ টাইম হোৱাৰ পিছত বাৰু কি কৰিব লাগে প্লিজ আনচাৰটো পাম বুলি আশা থাকিল আৰু লগতে তুমি আগুৱাই যোৱা ভাল কাম কৰি যোৱা লাভ ফ্ৰম বাক্সা থেংক ইউ ছ' মাছ আৰু 1K ছাবস্ক্ৰাইবাৰ্ছ আৰু 4K ৱাচ টাইম হোৱাৰ পিছত চেনেল এটা মনিটাইজেশ্যনৰ কাৰণে এপ্লাই কৰিব লাগে নেক্সট প্ৰশ্নটো সুধিছে জুবি পংকজ
তেওঁ বহুতকেইটা সুধিছে মই তেওঁৰ এটা প্ৰশ্নহে আনসাৰ দিম কাৰণ অলৰেডি মই বহুতকেইটা আনসাৰ দি দিছোঁ বা তোমাৰ ভিডিঅ' চাই বহুত ভাল লাগে তুমি আগতে বা এতিয়া এক্টিং কৰিছিলা নেকি হয় মই এক্টিং কৰিছিলোঁ মই আচলতে সৰুৰ পৰাই মই আইনাৰ আগত নিজকে কিবা এটা কেৰেক্টাৰ লৈ পেলাই এনেই এক্টিং কৰি থাকোঁ এনেই ডাইলগ কৈ থাকোঁ টিভি চিৰিয়েলছবোৰ চাই পেলাই কিন্তু 2016ৰ পৰা মই এক্টিং লাইনত আহিছোঁ কাৰণ 2016ত মই ফাৰ্ষ্ট টাইম NSD ৱৰ্কশ্বপ এটা কৰিছিলোঁ তাৰপিছৰ পৰা মই মানে এক্টিং লাইনত লাহে লাহে আহিছোঁ কাৰণ মই এক্টিং কৰি বহুত ভাল পাওঁ নেক্সট প্ৰশ্নটো তেওঁ আচলতে প্ৰশ্ন সোধা নাই তেওঁ এটা ধুনীয়া কমেণ্ট এটা কৰিছে সেই মই তেওঁৰ ৰিপ্লাই দিব চেষ্টা কৰিম ঋতুমণি কাছাৰী তেওঁ সুধিছে বা তোমাৰ ভিডিঅ' চাই বহুত ভাল লাগে মই সদায় চাওঁ আৰু তুমি যিবোৰ ভিডিঅ' বনোৱা সেইবোৰ চলিয়ে থাকে তেনেকুৱা ভিডিঅ' বনোৱা সেইকাৰণে আৰু বেছি ভাল লাগে আগবাঢ়ি যোৱা আৰু তুমি বহুত ধুনীয়া হয় মৰম লগা থেংক ইউ ছ' মাছ আৰু মই সমাজৰ যিবোৰ ঘটনা চলি থাকে সেইবোৰ ওপৰতে গুৰুত্ব দিওঁ কাৰণ মোৰ ভিডিঅ'ৰ জৰিয়তে মানুহে কিবা এটা ভাল কথা শিকিব পাৰে তাৰ ওপৰত মই গুৰুত্ব দিওঁ থেংক ইউ ছ' মাছ নেক্সট প্ৰশ্নটো কৰিছে শেৱালী গগৈ তোমাৰ হিন্দী চেনেল কেইটা আছে ক'বা দেই মোৰ টোটেল ইউটিউবত 3টা চেনেল মই বেছি ফোকাস কৰিছোঁ এটা হ'ল ৰাজলক্ষ্মী অফিচিয়েল য'ৰ পৰা আপোনালোকে মোক চিনি পায় আৰু এটা হ'ল মোৰ ব্লগ চেনেল য'ত মই নতুনকৈ ষ্টাৰ্ট কৰিছোঁ আৰু এটা হ'ল এইটো আছামিজ কন্যা য'ত আপোনালোকে এই ভিডিঅ'টো চাই আছে গাইজ মোৰ নেক্সট কুৱেশ্যনটো তেওঁ কুৱেশ্যন কৰা নাই জাষ্ট কমেণ্ট এটা কৰিছে বিকি লালুং তেওঁ লিখিছে যে তই বেংগলী হয় দেই এনেই অসমীয়া বুলি নকবি আপোনালোকৰ প্ৰব্লেমটো কি মই একেবাৰে বুজি নাপাওঁ মই বহুত জেগা ঘূৰিছোঁ মই আউট অফ আছামো গৈছোঁ মই ডান্সৰ শ্ব'ৰ কাৰণে বহুত জেগাত গৈছোঁ মই ক'তো এইবোৰ দেখা নাই বেংগলী আছামিজ মুছলিম এইবোৰ কৰি ফুৰা তেওঁলোকে কালচাৰ এটা ফ'ল' কৰে তেওঁলোকে মিলিজুলি চব কাম কৰে আমাৰ অসমতে মই সেইটো বেছি দেখিছোঁ বঙালী অসমীয়া এইবোৰ কৰি ফুৰে আৰে মই অসমৰ ছোৱালী অসমীয়াত ভিডিঅ' বনাই আছোঁ ইয়াতকৈ আৰু বেছি কি লাগে কি বেংগলী কৈ থাকে আপোনালোকে গৌৰৱ কৰিব লাগে যে মই অসমীয়া ছোৱালী হৈও হিন্দী চেনেল এটাত ইমান ডাঙৰ চেনেল এটা বনাব পাৰিছোঁ মই যিখিনি কষ্ট কৰিছোঁ হয়তো মোক যিমানখিনি মানুহে চিনি পায় মই অসমৰ ছোৱালী হৈ পেলাই ইমানখিনি কৰিছোঁ আৰু এতিয়া মই অসমীয়া চেষ্টা কৰি আছোঁ মই কিন্তু ইমান দিনে পোৱা নাছিলোঁ বেংগলী অসমীয়াই বুলি হিন্দী চেনেলটো মই কেতিয়াও পোৱা নাছিলোঁ যেতিয়াৰ পৰা মই অসমীয়া চেনেলটো ষ্টাৰ্ট কৰিছোঁ আপোনালোকে মোক মৰম দিব লাগে ভাল পাব লাগে যে হিন্দী চেনেল বনাইছিলে এতিয়া অসমীয়া ষ্টাৰ্ট কৰিছে ভাল পাব লাগে কিন্তু আপোনালোকে বেংগলী অসমীয়া বুলি মোক মানে নানান কথা কৈ থাকে কিয় মই অসমীয়াত ভিডিঅ' বনাই আছোঁ নহয় আপোনালোকে অসমীয়া বুজি পায় নহয় ইয়াতকৈ আৰু বেছি একো কথা নক'ব মোৰ নেক্সট প্ৰশ্নটো সুধিছে তো প্ৰশ্ন নহয় কমেণ্ট এটা কৰিছে কাৰণ মই এটা ভিডিঅ' বনাইছিলোঁ য'ত বোৱাৰীয়ে জিন্স টপ পিন্ধা মই এটা ভিডিঅ' বনাইছিলোঁ তাত তেওঁ কমেণ্ট কৰিছে মানৱ দাস 399 তেওঁ লিখিছে যে তোমাৰ ভুল হৈছে বা দাদাজনে কোৱা কথাটোতহে যুক্তি আছে তোমাৰ কথাটোত যুক্তি নাই কাৰণ পুৰুষে এখন লুঙি পিন্ধি খালী গাৰে থাকে তেনেহ'লে তুমিও কি লুঙি পিন্ধি খালী গাৰে থাকিবা নেকি চোৱা ভাইটি তুমি চাগে ভিডিঅ'টো এবাৰহে চাইছা আৰু ভালকৈ বুজিব চেষ্টা কৰা নাই সেই ভিডিঅ'টোত মই জাষ্ট এইটো কথাই ক'ব বিচাৰিছিলোঁ এইটো মেছেজ দিব বিচাৰিছোঁ যে আমাৰ শৰীৰৰ যিবোৰ নেদেখুৱাবলগীয়া অংগ সেইবোৰ ঢাকি যোনযোৰ কাপোৰ আমি পিন্ধোঁ সেইযোৰ কাপোৰ কিদৰে বেয়া হ'ব পাৰে আৰু ছেইম জিন্স টপ যদি ল'ৰা এজনে পিন্ধিলে মাৰ্জিত হয় সেই ছেইম জিন্স টপ ছোৱালী এজনী পিন্ধিলে উলংগ কিদৰে হ'ব পাৰে মই এইটো মেছেজ দিবলৈ চেষ্টা কৰিছিলোঁ আৰু তুমি যে লিখিছা পুৰুষে এখন লুঙি পিন্ধি খালী গাৰে থাকে ক'ত আমাৰ অসমীয়া সমাজতো লুঙি পিন্ধা পৰম্পৰা নাই আমাৰ অসমীয়া সমাজৰ ল'ৰাবোৰৰ কাৰণে ধুতি চুৰিয়াহে আছে লুঙিটো নিপিন্ধে নহয় আজিকালি মডাৰ্ণ যুগ হৈ গৈছে আমাৰ ছোৱালীবোৰ বাহিৰত বিভিন্ন ধৰণৰ কামত যাব লাগে হয়তো কিছুমান কামত আমাৰ চাদৰ মেখেলাযোৰ পিন্ধি গ'লে কমফৰ্টেবল নহ'ব পাৰে আৰু তেনে ক্ষেত্ৰত ছোৱালীবোৰে জিন্স টপ পিন্ধিবলগীয়া হ'ব পাৰে আমাৰ শৰীৰখন ঢাকি পেলাই পিন্ধিলে সেইযোৰ কেতিয়াও বেয়া হ'ব নোৱাৰে যদি আমি চাদৰ মেখেলাবোৰ যোৰ পিন্ধিও যদি পেটটো দেখুৱাই ফুৰোঁ হয়নে সেইকাৰণে আপোনালোকে ভিডিঅ'টো আৰু এবাৰ চাই ল'ব ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে গাইজ নেক্সট প্ৰশ্নটো সুধিছে আস্থা 3445 তেওঁ টোটেল 9টা প্ৰশ্ন সুধিছে মই ইমানকেইটা প্ৰশ্নৰ উত্তৰ নিদিওঁ যিকেইটা মই দিবলগীয়া যেন লাগিছে সেইকেইটাহে দিম কাৰণ বাকীখিনি মই আনচাৰ অলৰেডি দিছোঁৱে তেওঁ সুধিছে যে আপুনি বৰ্তমান কি কৰি আছে মই বৰ্তমান ফুল টাইম ইউটিউব কৰি আছোঁ ফেভৰেট প্লেচ ক'বলৈ মোৰ বহুতকেইটা প্লেচ ভাল লাগে অকণমান নেচাৰেল প্লেচ মোৰ বহুত ভাল লাগে ফেভৰেট কালাৰ সুধিছে ফেভৰেট কালাৰ মই পিন্ধি আছোঁ ব্লেক মোৰ ফেভৰেট কালাৰ হয় কাৰণ মই নিজেও ব্লেক হয় সেইকাৰণে মই ব্লেক কালাৰ ভাল পাওঁ হবি কি হয় আপোনাৰ হবিটো ক'ব গ'লে মোৰ ডান্সিং এক্টিং এণ্ড মডেলিং মই বহুত ভাল পাওঁ তাৰপিছত বয়ফ্ৰেণ্ড আছেনে বয়ফ্ৰেণ্ড নাই কাৰণ এতিয়া মোৰ কেৰিয়াৰত ফুল ফ'কাছ কৰিছোঁ বয়ফ্ৰেণ্ড ল'ব গ'লে হয়তো মই ডাইভাৰ্ট হৈ যাম সেইকাৰণে মোৰ এতিয়া বয়ফ্ৰেণ্ড নাই অনলি ফ'কাছ মোৰ কেৰিয়াৰত চলি আছে এতিয়া টাইম মেনেজমেণ্ট কেনেকৈ কৰা ইমান দুটা একাউণ্টত ভিডিঅ' বনাবলৈ যিহেতু মোৰ এডিটাৰ আছে বাকীখিনি চব সিয়ে চায় মোৰ ভাইটি আছে তেওঁ চায় বাকী মই অকল ভিডিঅ' বনোৱা কাম মই ভিডিঅ' বনাওঁ বাকী এভৰিথিং
ভিডিঅ' আপলোড কৰা, ভিডিঅ' এডিটিং কৰা, ভিডিঅ' শ্বুট কৰা, এভৰিথিং সি কৰে। বাকী মই অকল ভিডিঅ' বনোৱা কামটোহে মোৰ, বাকী চব তাৰ। চ' তেনেদৰে টাইম মেনেজমেণ্ট হৈ যায়। বাছ মই এইকেইটা কুৱেশ্যনৰ আনচাৰ দিলোঁ। তেওঁ অলৰেডি 9টা প্ৰশ্ন সুধিছে, ইমানখিনিৰ আনচাৰ নিদিওঁ কাৰণ বহুতৰ আনচাৰ দিব লাগিব। গাইজ মোৰ বহুত প্ৰিয় এটা কমেণ্ট কৰিছে, তেওঁ কুৱেশ্যন কৰা নাই, বহুত প্ৰিয় এটা কমেণ্ট কৰিছে। তেওঁৰ নাম হ'ল জোনমণি দাস 72। হা 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 কলি। তেওঁৰ আনচাৰ হ'ল হা 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 বগী। গাইজ আজি মোৰ শেষৰ কমেণ্টটো হ'ল, তেওঁ কমেণ্টহে কৰিছে মোৰ ভিডিঅ' এটাত, কুৱেশ্যন কৰা নাই। অলপমান টেঙা হয়, সেইকাৰণে মই টেঙা কুৱেশ্যনটোৰ আনচাৰ দি পেলাই শেষ কৰিম আজি ভিডিঅ'টো। তেওঁ লিখিছে, তেওঁৰ নামটো হ'ল ইৰামণি দাস 6063। আমি কলি মানুহৰ ভিডিঅ' নাচাল, আজিত পৰা ভিডিঅ' নবনাবি। তেওঁ মানে মোৰ ভিডিঅ'টোত কমেণ্ট দিবলৈ ইমানে উঠিবই লাগিছে, ইমানে ব্যস্ত হৈ গৈছিলে, মানে কমেণ্ট কৰিবই লাগে, যেনেকৈ নহওক তেওঁৰ মানে যিখিনি নিগেটিভ মেণ্টেলিটি আছে সেইখিনিতো কমেণ্ট কৰিবই লাগে। সেইকাৰণে তেওঁ উঠিবই লাগিছে যে তেওঁৰ গোটেই বানানটোৱে ভুল লিখিছে। আমি কলি মানুহৰ ভিডিঅ' নাচাল নহয় মাইনা, নাচাও হ'ব। আজিত নহয় আজিৰ পৰা হ'ব। আপুনি মোৰ কলি মানুহৰ ভিডিঅ' চাব নালাগে, ইউটিউবত চাব, বহুত বগা বগা ছোৱালীৰ ভিডিঅ' বনায়, সেইবোৰ ভিডিঅ' চাব। আৰু মই ভিডিঅ' কিয় নবনাম, আপুনি নাচালেও হ'ব। মোক ভাল পোৱা বহুত মানুহ আছে, যিবোৰ মানুহে কলি মানুহৰ ভিডিঅ' চায়, সেইবোৰ মানুহে চাব, আপুনি নাচালেও হ'ব দেই। আপুনি বগা ছোৱালী বিচাৰি ফুৰক। তেনে গাইজ আজি মোৰ কিয়নো ভিডিঅ'টো মই ইয়াতে শেষ কৰিম, কাৰণ যিখিনি কুৱেশ্যন মই কালেক্ট কৰিছিলোঁ সেইখিনি গোটেইখিনি মই আনচাৰ দিছোঁ, লগতে মই কিছুমান কমেণ্টৰো ৰিপ্লাই কৰিছোঁ। আৰু যিহেতু কিছুমানে এই কলা লৈ পেলাই মোক বহুত বেয়াকৈ কমেণ্ট দিয়ে, তো সেইসকলক মই বেয়াকৈ ৰিপ্লাই দিব চেষ্টা কৰিম, কাৰণ কলা বগালৈ আপোনালোকে ইমান কিয় ভাগ কৰে। মই কলা হৈ কাম কৰি আছোঁ নহয়, আপোনালোকে বগা হৈ কাম কৰক। তেন্তে গাইজ আজি ভিডিঅ'টো মই ইয়াতে শেষ কৰোঁ। আপোনালোকক লগ পাম মই নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে আপোনালোকে ভালদৰে থাকক, কুশলে থাকক, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। বাই।